আজি আপোনালোকক যোৰহাটত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰলৈ লৈ যাম। বিশ্ববিদ্যালয়খনৰ ভিতৰত কি কি সুবিধা আছে তাৰ বিষয়ে সমূহ তথ্য আপোনালোকক জনাম। আহক ভিডিঅ'টি চাই লওঁ। 1969 চনৰ 1 এপ্ৰিলত স্থাপিত হোৱা অসম কৃষি বিশ্ববিদ্যালয় হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন ঐতিহ্যমণ্ডিত এখন গৰিমাময় বিশ্ববিদ্যালয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল মন্ত্ৰ হৈছে শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণ। কৃষি বিজ্ঞান, পশু চিকিৎসা, মৎস্য পালন, সামূহিক বিজ্ঞান আৰু আন সম্পৰ্কীয় বিষয়সমূহৰ শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ ওপৰত কাম কৰা হৈছে মূল লক্ষ্য। কৃষি উৎপাদন আৰু গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে যথেষ্টখিনি গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। কেইবাটাও গৱেষণা কেন্দ্ৰ, সম্প্ৰসাৰণ কেন্দ্ৰ আৰু মহাবিদ্যালয়ৰ বহু কেম্পাছ সামৰি হৈছে অসম কৃষি বিশ্ববিদ্যালয়, যিয়ে কৃষি বিজ্ঞানৰ ন গৱেষণাৰ দ্বাৰা স্থায়ী কৃষিৰ বাবে কাম কৰি কৃষি ক্ষেত্ৰত কৃষক ৰাইজৰ পথাৰলৈ লৈ যাবলৈ সক্ষম হৈছে। কৃষিৰ উপৰিও পশুপালন ও পশু চিকিৎসা বিজ্ঞান, সামূহিক বিজ্ঞান, মৎস্য পালন, উদ্যান আৰু উদ্যোগা অসম কৃষি বিশ্ববিদ্যালয়ত অন্তৰ্নিহিত হৈ আছে। তাৰ উপৰিও অসমৰ কেইবাটাও গৱেষণা কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত হৈ আহিছে আৰু এই কেন্দ্ৰসমূহে অসম আৰু ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ আৰ্থ-সামাজিক উন্নতিত যথেষ্টখিনি অৰিহণা যোগাই আহিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল অভিযান হ'ল কৃষি বিজ্ঞান ক্ষেত্ৰত শ্ৰেষ্ঠ মানৱ সম্পদ গঢ়ি কৃষক আৰু কৃষিভিত্তিক উদ্যোগক সংযোজিত কৰি কৃষি ক্ষেত্ৰখন আগুৱাই নিয়া। অসম কৃষি বিশ্ববিদ্যালয় হ'ল বিশ্বৰ একমাত্ৰ শিক্ষানুষ্ঠান য'ত চাহৰ ৰোপণৰ পৰা প্ৰচেছিঙলৈকে পদ্ধতিগত বিভিন্ন প্ৰযুক্তি সামৰি 4 বছৰীয়া পাঠ্যক্ৰমৰ শিক্ষা দিয়া হয়। টি হাজবেণ্ডাৰী আৰু টেকনলজি বিভাগত অধ্যয়ন কৰা আৰু বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীয়ে অসম কৃষি বিশ্ববিদ্যালয়ত নামভৰ্তি কৰেহি। এই বিভাগত চাহ খেতি, চাহৰ মানদণ্ড বঢ়োৱা, উৎপাদকতা বৃদ্ধি আৰু বাণিজ্যিকৰণলৈকে সকলোখিনি ক্ষেত্ৰত শিক্ষা দিয়া হয়। কৃষি অনুষদে BSc, MSc আৰু PhD ডিগ্ৰী প্ৰদান কৰে। কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয় আৰু আন মহাবিদ্যালয়সমূহৰ UG আৰু PGত নামভৰ্তি কৰাৰ বাবে এটি এন্ট্ৰেন্স টেষ্ট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। আণ্ডাৰগ্ৰেজুৱেট পাঠ্যক্ৰমৰ বাবে কেইবাটাও বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। এই বিষয়সমূহ হৈছে কৃষি জৈৱ প্ৰযুক্তি, কৃষি অৰ্থনীতি আৰু ক্ষেত্ৰ পৰিচালনা, কৃষি অভিযান্ত্ৰিক, কৃষি বতৰ বিজ্ঞান, কৃষি পৰিসংখ্যা, পশুপালন আৰু পশু পৰিচৰ্যা আৰু ডায়েৰী, শস্য ক্ৰিয়া বিজ্ঞান, পতংগ বিজ্ঞান, শস্য ভূমি, উদ্যান বিজ্ঞান, মুগা পালন, শস্য প্ৰজনন আৰু বংশবৃদ্ধিকৰণ, চাহ খেতি আৰু উদ্যোগীকৰণ। অসম কৃষি বিশ্ববিদ্যালয়ৰ আণ্ডাৰগ্ৰেজুৱেট কৰ্চত নামভৰ্তি কৰিবলৈ বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত কৰা কমন এন্ট্ৰেন্স টেষ্টত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান শাখাৰ ছাত্ৰ বা ছাত্ৰী হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দাৰ চাৰ্টিফিকেট থাকিবই লাগিব।
বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট ডিগ্ৰীধাৰী এজন ছাত্ৰ বা ছাত্ৰীৰ বাবে পাব্লিক আৰু প্ৰাইভেট ছেক্টৰত সকলোফালেই চাকৰিৰ দুৱাৰ মুকলি থাকে। ৰাজ্যিক কৃষি বিভাগ আৰু কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ কৃষি বিষয়াৰ পদ, ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ বন বিষয়া, ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন বিভাগত ফুড ছেফটি অফিচাৰ, ICR, CSIRত ৰিচাৰ্চ পদমৰ্যাদাৰ পদবী, ৰাজ্যিক কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰত বিভিন্ন পদবী, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পদবী, নাবাৰ্ড, SBI আৰু আন বেংকবোৰত ফিল্ড অফিচাৰ প্ৰাইভেট ছেক্টৰত পাবলগীয়া সুযোগ হ'ল এগ্ৰি বিজনেছ আৰু এগ্ৰিটেক, ষ্টাৰ্টআপ, চেলছ, মাৰ্কেটিং আৰু ছাপ্লাই চেইন মেনেজমেণ্ট, বীজ আৰু সাৰ কোম্পানী, বিভিন্ন কোম্পানীত চেলছৰ পদবী, ডেইৰী আৰু পল্ট্ৰি উদ্যোগ, খাদ্য সংসাধন উদ্যোগ, কোৱালিটি কণ্ট্ৰল, প্ৰডাক্ট ডেভেলপমেণ্ট আৰু ৰিচাৰ্চ, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ আৰু স্বনিয়োগ, যেনে কৃষি ফাৰ্ম, ডেইৰী ফাৰ্ম, পল্ট্ৰি ফাৰ্ম, এগ্ৰ প্ৰচেছিং ইউনিট আদি। কৃষকৰ বাবে এডভাইচৰী সেৱা, FPO আৰু এগ্ৰি বিজনেছ, উদ্যান শস্যৰ ষ্টাৰ্টআপছ, ইয়াৰ উপৰি উচ্চ শিক্ষা যেনে এগ্ৰি, হৰ্টি, ভেটেনাৰী, বায়'টেকনলজিত MSc, PhD, ICAR, CSIRত পোষ্ট ডক্টৰেট গৱেষণা, বিশ্ববিদ্যালয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ পদবী, বেংকৰ প্ৰতিযোগিতামূলক পৰীক্ষা, IBPS, এগ্ৰি ফিল্ড অফিচাৰ্ছ, ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ, ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া, চেণ্ট্ৰেল ৱেৰহাউচিং কৰ্পোৰেশ্যন আৰু ৰাজ্যিক কৃষি বিষয়াৰ পদমৰ্যাদাৰ পদবী, চাহ উদ্যোগত এক্সিকিউটিভ পদমৰ্যাদাৰ পদবী। কৃষি বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট হোৱা বহুতো ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান ACS, APS সেৱাত কৰ্মৰত হৈ ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে। শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি সঁচাকৈয়ে অতি উন্নত মানদণ্ডৰ আৰু লেখত ল'বলগীয়া। শৈক্ষিক মানদণ্ডৰ অট্টালিকা, গৱেষণা কেন্দ্ৰ, সা সুবিধাৰে ভৰপূৰ উন্নত ক্লাছৰুম আৰু পুথিভঁৰাল আদি সঁচাকৈয়ে চকুত লগা। বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ফেকাল্টিসমূহ যেনে কৃষি, পশুপালন, মীন, উদ্যান আৰু এৰিমুগা সকলোবোৰেই যথেষ্ট উন্নত মানৰ। বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পথাৰ, ছাত্ৰ ছাত্ৰীৰ হোষ্টেল, প্ৰফেচাৰ আৰু ষ্টাফৰ আৱাস, সুসজ্জিত বিশাল অডিটৰিয়াম, খেলা ধূলাৰ বাবে ষ্টেডিয়াম, প্ৰকাণ্ড এখন কেণ্টিন আৰু হস্পিটেল, সকলোবিলাক লাগতিয়াল সা সুবিধাৰে অসম কৃষি বিশ্ববিদ্যালয় অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ এখন জাকত জিলিকা শিক্ষানুষ্ঠান হিচাপে পৰিচিত। ভিডিঅ'টো কেনে পালে মন্তব্য কৰিলে ভাল পাম। যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব।